Relevance APSC Mains GS5 Eco-Cultural Landscape of Assam. অসমৰ প্ৰাকৃতিক ঐতিহ্য নেচাৰেল হেৰিটেজ ইন আছাম। অসমৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য গভীৰভাৱে পাৰস্পৰিকভাৱে সংযুক্ত হৈ ৰাজ্যখনৰ সক্ৰিয় পৰিচয় গঢ় দিছে। প্ৰাকৃতিক ঐতিহ্যই জৈৱ বৈচিত্ৰ্য, সম্প্ৰদায়ৰ মংগল আৰু সাংস্কৃতিক পৰম্পৰাক সমৰ্থন কৰে। অসমৰ উদাহৰণ হ'ল স্থানীয় সংস্কৃতি আৰু পৰিৱেশ চেতনাৰ অবিচ্ছেদ্য প্ৰাচীন গছ-গছনি, উদ্যান, পাহাৰ, জলভাগ। প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰত্যাহ্বান নগৰায়ন আৰু আন্তঃগাঁথনি উন্নয়ন। দ্ৰুত নগৰায়নে প্ৰায় উন্নয়ন প্ৰকল্পৰ বাবে প্ৰাকৃতিক ঐতিহ্যক বলিদান দিয়ে। উদাহৰণ গুৱাহাটীৰ দীঘলী পুখুৰীত উৰণীয়া সেতুৰ বাবে গছ কাটি পেলোৱাৰ প্ৰস্তাৱ, পাছলৈ জনবিৰোধিতাৰ বাবে পৰিত্যক্ত। ঐতিহাসিক পুখুৰীৰ বেদখল তেজপুৰৰ ধোবা পুখুৰী পাৰ্কিং আৰু বজাৰ এলেকালৈ ৰূপান্তৰিত হয়। অৱহেলাৰ পৰিণতি পৰিৱেশ সাংস্কৃতিক পৰিৱেশত ভাৰসাম্যহীনতাই সম্প্ৰদায়সমূহক শিপাৰ পৰা বিচ্ছিন্ন কৰি পেলায়। উন্নয়ন প্ৰকল্পই প্ৰায় প্ৰাকৃতিক ঐতিহ্য ধ্বংস কৰে, যাৰ ফলত পৰিৱেশৰ বিপদ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হয়। উদাহৰণ কাৰ্বি আংলঙত বনাঞ্চল ধ্বংস, গুৱাহাটীৰ পাহাৰত পাহাৰীয়া বেদখলৰ ফলত খন্তেকীয়া বানপানী, পৰিভূমি চৰাই পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰা জলাশয়ৰ অৱক্ষয়।